ওদালগুৰি জিলাত বহুত অহা হয়, চিনাকি আপন জিলা এখন, কিন্তু আগত আহিছিলোঁ দলীয় সংগঠনৰ কামত আৰু এইবাৰ বিশেষভাৱে অসম চৰকাৰৰ এগৰাকী বিধায়িকাৰ লগত যিটো মন্ত্ৰী হিচাপে আজি আহিছিলোঁ, তাকো অভিভাৱক মন্ত্ৰী। অভিভাৱক বুলি কওঁতে এটা বেলেগ অৰ্থ বুজাই জানে, একদম মানে এই জিলাখনৰ বিশেষ দায়িত্ব এটা থাকিব আৰু অকল মানে মোৰ জানে আপোনালোকৰ দুটা বিভাগ আছে, মীন মানৱ আৰু লগতে পশুপালন আৰু চিকিৎসা, এই দুটা বিভাগ। এই দুটা বিভাগটো ইয়াততো পাৰালৈকে মই চামেই আৰু বাকী অভাৰ সকলো ডিপাৰ্টমেণ্টৰ আজি বিষয়াসকল আলোচনা আজি জাষ্ট প্ৰথম আমি পৰিচয় আৰু অলপ সামগ্ৰিকভাৱে আলোচনা কৰিছোঁ। আমাৰ মাননীয় সাংসদ ৰাজীৱ সভাপতি মহোদয় যি বিষয়ে ডাঙৰীয়া আছিল, বেছিকৈ ধৰি সকলো বিভাগ, আমাৰ চৰণ বড়ো মাজবাটৰ তেখেতো আছিল, বিকম ডেকা, মহেশ্বৰ বড়ো, আমি গোটেইখিনি বহিছিলোঁ আৰু গোটেইকেইটা ডিপাৰ্টমেণ্টৰ বিষয়াসকল আছিল। গতিকে আজি কেইটামান বিষয়ে বিশেষভাৱে আলোচনা কৰি অলপ আছে ধৰক কৰিবইতো লাগিব, সদায়নো ক'ত কৈছিল একেদিনাই সমাধান যথেষ্টখিনি হৈছে আৰু বাকীখিনি অভিভাৱক মন্ত্ৰী হিচাপে বিধায়কসকল আছে, এজন মন্ত্ৰী আছে ওদালগুৰি জিলাত। গতিকে আমাৰ সাংসদ মহোদয়টো আমাৰ লগত সকলো সময়তে আছে, বিশেষ জটিল হ'ব নালাগে, কামখিনি একেলগে আমি আলোচনা কৰি আগবঢ়াই লৈ এইটোতো আৰু ক'বই নালাগে, মোৰ টংলাত মোৰ মাৰ ঘৰ, মই ওদালগুৰি জিলাৰে এগৰাকী জীয়ৰী আৰু তাত আকৌ নিজৰ গৃহ জিলাৰ নিচিনা অনুভৱ এটা যে অকল সেই বুলি নহয়, সকলো জিলাৰ কাৰণে কাম কৰিব লাগিব, দায়িত্ব মন্ত্ৰী অসমখনৰ আছে যেতিয়া হিচাপ কৰি যাম। ওদালগুৰি জিলালৈ নতুন কিবা পৰিকল্পনা আজিয়ে তেনেকৈ নাই। এতিয়া মোৰ যিকেইটা বিভাগ সেইকেইটা মেইনলি চোৱা হৈছে, ইয়াত মানে মীন পালন কৰি মানুহে কেনেকৈ স্বাৱলম্বী হ'ব পাৰে, পশুপালনৰ ক্ষেত্ৰত চাইছোঁ, ৰাস্তা ঘাটত এটা আকৌ বানপানীৰ সময়, এই বানপানীৰ সময়ত যাতে মানুহখিনি হঠাৎ পানী আহিলে যাতে কষ্ট নহয়, ক'ৰবাত যদি কিবা যদি ত্ৰুটি আছে, হঠাৎ বানপানী হ'লে যাতে কাৰো ক্ষতি নহয়, তেনেকুৱা দিশবিলাক চাব দিয়া হৈছে আৰু অলপ সাজু হৈ থাকিব দিয়া হৈছে, যাতে বানপানী হ'লে মানুহখিনিক বচাবৰ কাৰণে, উদ্ধাৰ কৰিবৰ কাৰণে ব্যৱস্থা ল'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত যথেষ্ট পিছপৰা, সেইটো চব কৰিব লাগিব। স্বাস্থ্য বিভাগটোতো আমি আজি মানে কি মুখ্যমন্ত্ৰী মহোদয়ে যথেষ্টখিনি আগবঢ়াই লৈছে। মেন পাৱাৰ যদি ক'ৰবাত কিবা কমি আছে তেনেকুৱা, এইটো হয় চিকিৎসা বুলি ক'লে ডক্টৰকেইজন আগতে লাগে, গতিকে ইয়াত আজি মই ইমান তন্নতন্নকৈ গোটেইবিলাক দিশ চোৱা নাই, আহি থাকিম অভিভাৱক মন্ত্ৰী হিচাপে নিশ্চয় গোটেইখিনি। সেইটো মই একো নকওঁ, আছিল কিবা হয়তো কিবা টেকনিকেল লাইন কিবা হ'ব পাৰে, কিবা কি আছে পিছত চাই লওঁ, এইখিনি পাৰিলে যদি কিবা কাৰণত এতিয়া কিবা হেৰিত আছে অসুবিধা কামখিনি যদি হোৱা নাই তেনেহ'লে ক'বৰ কাৰণে চেষ্টা কৰিব নব, আয়ুক্ত মহোদয় আছে, আমি আলোচনাৰ চেষ্টা কৰিম। ৰাস্তা ঘাটৰ ওপৰত বহুতখিনি সেইটোতো আগৰ তুলনাতো ওদালগুৰি জিলা, মই যেতিয়া দল সংগঠনৰ কামত আহিছিলোঁ ডিমাকুছি বামুণজুলি এইবিলাকত যাওঁ, ৰাস্তা নাই, দলং নাই, মই নদীৰ বুকুৱে বুকুৱে গৈ দলৰ কাম কৰিছিলোঁ। এতিয়াতো আৰু ৰাস্তা ঘাটৰ কথা ক'বই নালাগে, অলপমান সৰু সুৰা গাঁৱে ভূঞে য'ত যি আছে কিন্তু কৰিব লাগিব। যিহেতু আপুনি মহিলা মন্ত্ৰী, অভিভাৱক মন্ত্ৰী, ওদালগুৰি জিলাত এটা সমস্যা আছে যে ইয়াৰে যুৱতী মহিলাসকলে বহিৰাজ্যত কিন্তু বিক্ৰী কৰে। মই চাওঁ এইটো বস্তু আচলতে আমাৰ মানুহবিলাক সজাগ সচেতন হ'ব লাগিব, ক'ত কি ঘটি আছে। আজি যদি চাওঁ এটা গাঁও, মানে ইয়াত গাঁও প্ৰধান আছে নে মই নাজানো, কিন্তু গাঁও প্ৰধান বা MCL আছে, মানে মানুহবিলাকৰ আচলতে কি জানেনে, আমাৰ এইবিলাকেই ভুল। যদি ক'ৰবাত কোনোবাই গুচি যায়, পৰিয়ালবিলাকে কথাবিলাক নকয় বা আচলতে সেই অঞ্চলটোৰ মানুহে যদি অৱগত কৰে তেতিয়া বেয়া ঘটনা নঘটে। কিন্তু আচলতে তেনেকুৱা ধৰণৰ নিজেই যদি সাৱধান নহয়, মানে অৰ্থনৈতিকভাৱে কিছুমান দুৰ্বল মানুহৰ ক্ষেত্ৰতো এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটা দেখোঁ, কিন্তু এই ক্ষেত্ৰত যথেষ্টখিনি ইতিমধ্যে কাম কৰা হৈছে, হ'ব। কিন্তু প্ৰথম কথা হ'ল কি ভাল বেয়াটো বিবেচনা কৰি মানুহে কিন্তু সাৱধানে কাম কৰিব লাগিব।